ভাৰতীয় ছাত্ৰক হাত ভৰি বান্ধি আমেৰিকাৰ বিমানবন্দৰত কৰা হল অপবাদ। পঢ়িবলৈ যোৱা ছাত্ৰক সন্ত্ৰাসবাদীৰ দৰে ব্যৱহাৰ আমেৰিকাৰ। অসহায় ছাত্ৰজনে চিঞৰি চিঞৰি কান্দিছিল, কিন্তু সেই চিঞৰ শুনিব পৰাকৈ সংবেদনশীল নহয় আমেৰিকা। প্ৰশ্ন হয়, ভাৰতীয় ছাত্ৰক কৰা অপমানৰ প্ৰতিক্ৰিয়া ভাৰত চৰকাৰে কিদৰে দিব? 8 জুন তাৰিখে নিউয়ৰ্ক লিবাৰ্টি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত মাটিত পৰি থকা এজন 25 বছৰীয়া ভাৰতীয় ছাত্ৰৰ চকুত আছিল মাথো ভয়। হাত ভৰি বান্ধি ৰখা হৈছিল। 4জন নিৰাপত্তাৰক্ষীয়ে বলপূৰ্বকভাৱে তেওঁক লৈ গৈছিল। তেওঁ কোনো পলাতক ব্যক্তি নাছিল, তেওঁ কোনো অপৰাধীও নাছিল। তেওঁ আছিল এজন ভাৰতীয় ছাত্ৰ, যিয়ে ভিছা আৰু নথি পত্ৰ লৈ আমেৰিকাৰ মাটিত ভৰি দিছিল। কিন্তু আমেৰিকাৰ ইমিগ্ৰেশ্যন বিষয়াসকলে তেওঁৰ উত্তৰ বুজি নাপালে, ফলত তেওঁক মাটিত পেলাই বান্ধি থোৱা হ'ল। পূৰ্বৰ অভিজ্ঞতা আৰু প্ৰশ্নকাকতৰ ভিত্তিত অনু একাডেমীয়ে লৈ আহিছে ফুল লেন্থ মক টেষ্ট মাত্ৰ 99 টকাতে। এডিআৰই স্কিল টেষ্টত সম্পূৰ্ণ নম্বৰ লাভ কৰিবলৈ এতিয়াই যোগাযোগ কৰক। তেওঁৰ অপৰাধটো আছিল হয়তো তেওঁৰ আগমনৰ কাৰণ স্পষ্টকৈ বুজাব পৰা নাছিল। যেতিয়া ভাৰতীয় মূলৰ আমেৰিকান ব্যৱসায়ী কুণাল জৈনে 8 জুনত এক্সত এটা ভিডিঅ' শ্বেয়াৰ কৰিছিল, তেতিয়া এই ঘটনাৰ তথ্য সমগ্ৰ ছ'চিয়েল মিডিয়াত বিয়পি পৰিছিল। তেওঁৰ পষ্টত লিখিছে যে এজন ভাৰতীয় ছাত্ৰক অপৰাধীৰ দৰে টানি নিয়া দেখা গৈছিল। সেই ছাত্ৰজনে মই পাগল নহয় বুলি চিঞৰি চিঞৰি কান্দি আছিল। জৈনে লিখিছে যে প্ৰতিদিনে 3 পৰা 4জন ভাৰতীয় ছাত্ৰ ছাত্ৰীক এইদৰে উভতাই পঠিওৱা হৈছে। হাত ভৰি বান্ধি অপমানিত কৰা হৈছে যেন তেওঁলোকে একোজন সন্ত্ৰাসবাদী। তেওঁৰ পষ্টত তেওঁ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু নিউয়ৰ্কত থকা ভাৰতীয় কনচুলেটক টেগ কৰে। তেওঁ শ্বেয়াৰ কৰা সেই বিশেষ পষ্টটো সামাজিক মাধ্যমত ভাইৰেল হৈ গ'ল। মানুহে তীব্ৰ খং প্ৰকাশ কৰিবলৈ ধৰিলে। ভাৰতীয় ছাত্ৰ ছাত্ৰীসকলে ছ'চিয়েল মিডিয়াত নিজৰ ক্ষোভ আৰু অসহায় শ্বেয়াৰ কৰিবলৈ ধৰিলে। 24 ঘণ্টাৰ পাছত 9 জুনত নিউয়ৰ্কৰ ভাৰতীয় কনচুলেট জেনেৰেলৰ পৰা এটা টুইট আহিল যে তেওঁলোকে ছ'চিয়েল মিডিয়াত তথ্য লাভ কৰিছে যে নিউয়ৰ্ক বিমানবন্দৰত এজন ভাৰতীয় নাগৰিকে সমস্যাৰ সন্মুখীন হৈছে। তেওঁলোকে কয় যে তেওঁলোক স্থানীয় প্ৰশাসনৰ সৈতে যোগাযোগত আছে। প্ৰশ্ন হয়, এই ঘটনাক কেৱল সমস্যা বুলি ক'ব পাৰিনে? আঁঠু ল'বলৈ বাধ্য কৰোৱা হাত ভৰি বান্ধি এজন ছাত্ৰক অপমান কৰাটো কেৱল সমস্যা নে? এই ভাষাই প্ৰতিজন ভাৰতীয়ৰ অপমান যি সেয়া অনুভৱ কৰিছিল তাৰ গুৰুত্ব যথেষ্ট হ্ৰাস কৰিছে। এই ছাত্ৰজনৰ সৈতে কিয় এনে আচৰণ কৰা হৈছিল? আচলতে আমেৰিকাৰ বিষয়াসকলৰ মতে যদি কোনো ছাত্ৰই তেওঁ ভ্ৰমণৰ কাৰণ বুজাব নোৱাৰে বা যোগাযোগৰ ব্যৱধান হয়, তেন্তে তেওঁক আটক কৰি ৰখা হয় আৰু কেতিয়াবা প্ৰতিবেদনো দিয়া হয়। কিন্তু প্ৰশ্ন হয়, ইয়াৰ অৰ্থ এয়াই নেকি যে ছাত্ৰ ছাত্ৰীক অপৰাধীৰ দৰে ব্যৱহাৰ কৰিব পাৰিব? কেৱল যোগাযোগৰ কাৰণ বুজাব নোৱাৰাৰ বাবেই টানি আনি মজিয়াত বান্ধি থ'ব পাৰিব? এয়া কোনো প্ৰশাসনিক ভুল বা সংবেদনশীলতা নহয়। এখন স্বতন্ত্ৰ গণতান্ত্ৰিক দেশ হিচাপে ভাৰতে এই অপমানৰ প্ৰতিক্ৰিয়া কেনেদৰে প্ৰকাশ কৰিব? নিৰ্বাচনৰ সময়ত ভাৰতক বন্ধুত্বপূৰ্ণ দেশ বুলি কৈছিল আমেৰিকাই। চিলিকন ভেলীৰ পৰা নাছাৰলৈকে ইয়াৰ অৰ্থনীতি হাজাৰ হাজাৰ ভাৰতীয়ৰ ওপৰত নিৰ্ভৰশীল। কিন্তু বাস্তৱত ভাৰতীয়ৰ লগত কেনে ব্যৱহাৰ হয়? এপলৰ CEO টিম কুকলৈ ট্ৰাম্পে সতৰ্কবাণী দিছিল যে মেক ইন ইণ্ডিয়া আইফোন আমেৰিকাত বিক্ৰী কৰিব নোৱাৰিব। ভিছাৰ কঠোৰ নিয়মৰ তৰোৱালৰ তলত ভাৰতীয় ছাত্ৰ ছাত্ৰীৰ মূৰ আৰু এতিয়া বিমানবন্দৰত পিন ডাউনৰ ছবি। আমেৰিকাক ভাৰতৰ প্ৰতিভা লাগে, সম্পদ লাগে, বজাৰ লাগে, কিন্তু সন্মান দিব নাজানে। এয়া তেওঁলোকৰ কেনে বৈদেশিক নীতি? কুণাল জৈনৰ দৰে মানুহে যেতিয়া বৈদেশিক মন্ত্ৰীক ত্যাগ কৰে, তেতিয়া জয়শংকৰৰ পৰা সঁহাৰি আশা কৰা হয়। কিন্তু যোগাযোগত আছো, পৰিস্থিতি বুজি আছো বাহিৰে সক্ৰিয় ভূমিকা দেখিবলৈ পোৱা নগ'ল। এনে ক্ষেত্ৰত যি কঠোৰতা প্ৰয়োজন হয় সেয়া ক'তো দেখা নগ'ল। ভাৰত যদি সঁচাকৈয়ে বিশ্বগুৰু হোৱাৰ পথত আগবাঢ়ি আছে, তেন্তে এয়া বিশ্ববাসীক কোৱাৰ সময় যে ভাৰতীয় নাগৰিকক কৰা অপমান আৰু সহ্য কৰা নহ'ব। কাৰণ এয়া কেৱল ছাত্ৰৰ কাহিনী নহয়, ভাৰতীয় সহজ টাৰ্গেট বুলি গণ্য কৰা পশ্চিমীয়া চিন্তাৰ কাহিনী এয়া। কাৰণ এইটো কেৱল আমেৰিকাৰ পৰীক্ষা নহয়, এয়া ভাৰতৰ মৌনতাৰ পৰীক্ষা। প্ৰতিজন ভাৰতীয়ই আশা কৰিছে যে এইবাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কেৱল এটা টুইটতেই দায়িত্ব নাসামৰে, শক্তিশালী উত্তৰ দিব। আৰু আমেৰিকাই এইটো স্পষ্ট বাৰ্তাত পাব যে ভাৰত আৰু মৌন হৈ নাথাকে। ভাৰতীয় ছাত্ৰক কৰা অপমানক লৈ আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব? আমাক কমেণ্ট ছেকশ্যনৰ জৰিয়তে জনাওক।